আজি আমি বিগত বছৰবোৰৰ দৰে এইবাৰো আমি তিৱা মহোৎসৱ আয়োজন কৰিব ওলাইছোঁ। অসমত বসবাস কৰা আমাৰ তিৱা জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতি পৰম্পৰা ঐতিহ্য ঐক্য আৰু শৈক্ষিক উন্নতিৰ গোটেই দিশবিলাক সামৰি আমাৰ পৰৱৰ্তী প্ৰজন্মক আমি আমাৰ কৃষ্টি সংস্কৃতিটো প্ৰদৰ্শন কৰাবৰ বাবে শিকাবৰ বাবে জনাবৰ বাবে আমি প্ৰতি বছৰে কামৰূপ জিলাত বিভিন্ন ঠাইত আমি তিৱা মহোৎসৱ আয়োজন কৰি আহি আছোঁ। আৰু এইবাৰ 2023ত আমি জালুকবাৰী সোণাপুৰৰ জালুকবাৰীত আয়োজন কৰাৰ কাৰণে এটা মনস্থ কৰিছোঁ। এইবাৰ অলপ আমি ব্যতিক্ৰমিকভাৱে কৰিব ওলাইছোঁ। ইয়াত আমাৰ 25, 26, 27 তাৰিখে আয়োজন কৰা হ'ব। আৰু 25 তাৰিখে আমি সদৌ তিৱা ছাত্ৰ সন্থা কামৰূপ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় সমিতিৰ অধিৱেশন আৰু মহোৎসৱ এই তিনিওটা অনুষ্ঠান একেলগে কৰাৰ কাৰণে আমি আজি ব্যৱস্থা কৰিছোঁ। আৰু তাৰে আজি প্ৰথম পদক্ষেপ হিচাপে আমি আজি জালুকবাৰীত গোটেই কামৰূপত থকা বা গোটেই সমগ্ৰ আমাৰ কেন্দ্ৰীয় সমিতিৰ ছাত্ৰ সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ গোটেই নেতৃবৰ্গক লৈ পেলাই আজি আমি লাইখুটা স্থাপন কৰিলোঁ। গতিকে সেই পৰৱৰ্তী অনুষ্ঠানটো যাতে সুকলমে কৰিব পাৰোঁ তাৰ আৰু সকলোৰে সহায় সহযোগিতাৰ কাৰণে আমি কামনা কৰিছোঁ। আমাৰ অকল তিৱা জনগোষ্ঠীটোৱে বুলি নহয়, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলো ৰাইজৰে আমি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ।